নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনালোঁ। আজি হৈছে দশমী, নৱমীৰ পিছদিনা আৰু এয়া 3 দিন ধুনীয়াকৈ পূজা চালোঁ। ধুনীয়াকৈ গ'ল পূজাটো, বতৰ বেয়াকৈ যদিও চাবলৈ ধুনীয়াকৈ মিলালে ভগৱানে। ধুনীয়াকৈ চালোঁ, এনজয় কৰিলোঁ। আৰু যিহেতু আমাৰ ঘৰত ভাইটিৰ ৱাইফ আৰু ছোৱালী আছিল, এইবাৰ পূজা চাবলৈ আহিছিলে, গতিকে আজি মা, দেউতা আৰু ভাইটি আহি আছে নিবলৈ। গতিকে আমি ভাততো লাগি আছোঁ আৰু মই আহিছোঁ এয়া গেটখন বোলো খুলি থওঁ, গাড়ীখন যাতে সোমোৱাব পাৰে নৰখাকৈ। এয়া মই গেটখন খুলি থলোঁ, এয়া গেটখন খুলি পেলাই যাওঁ। ভাততো লাগি আছোঁ। হাজবেণ্ডে মাংস বনাই আছে, যিহেতু আমি খোৱা নাছিলোঁ, এইকেইদিন আমি নিৰামিষ খাই আছিলোঁ ষষ্ঠীৰ বুলি। গতিকে আজি এয়া মাংস, হাজবেণ্ডে ধুনীয়াকৈ মাংস লোকেল মুৰ্গী আনিছে, বনাই আছে আৰু পল্লৱীও বনাই আছে কিবাকিবি। গতিকে ময়ো লাগি আছোঁ বাৰু, ব'লক। আৰু মাহঁত আহিলে দেখুৱাই আছোঁ কি হয়। আইতাহঁত আহিব যে, তুমি গা ধুৱাই নাই? গা ধুব লাগিছিল নহয় দেহা, খেলিয়ে থাকিবা, গা নোধোৱা? মানবী কোচত বহি থাকোঁতে মই কেনেকৈ ভাত খাবলগীয়া হৈছে ন। তুমি এগৰা খাবা নেকি? মই এনেকৈ খাই আছোঁ আৰু এটা কোচৰ পৰা নানামে, গতিকে মই এনেকৈ খাবলৈ এয়া আছিল ৰাতিপুৱাৰ সময়ৰ কথা। আৰু মোৰ সৈতে ভাত খাই থকাখিনিও ৰাতিপুৱা ভাত খোৱা সময়ৰ কথা, সেইখিনি মই মাজতে লগাই দিলোঁ বাৰু। মই ভিডিঅ' কৰি থৈছিলোঁ কাৰণে অকণমান লগাই দিলোঁ। এয়া চাওক, মানুহে ধুনীয়াকৈ বিচনাত অকলে খেলি আছে ৰাতিপুৱা সময়। এয়া তাই এনেকৈয়ে ধুনীয়াকৈ অকলে খেলি থাকে বাৰু। আৰু এয়া ভাইটি, দেউতা, মা এয়া আহি পালেহি আমাৰ ঘৰ। আৰু সেয়া দেউতা ভাইটি নামি আহিলে, মা নামি আছে। নমনে গৈ পেলাই আইতাকে কি আনিছে সেয়া সি আগতেই গৈ পেলাই সেই আনিছেগৈ টোপোলা, কি আনিছে আইতাকে। আৰু সেইদিনাখন বতৰটো বেয়া আছিল যিহেতু, আৰু সেয়া মা লাহে ধীৰে নামি আছে। আৰু কি হয় চাই থাকক, মই দেখুৱাই থাকিম বাৰু। আৰু এয়া চাওক, পল্লৱীয়ে ধুনীয়া কিবা পকৰি বনাই আছে, আৰু এইফালে পটল কাটি থৈছে, পটল ফ্ৰাই কাৰণে ৰেডি কৰি থৈছে। আৰু এইফালে মাহঁতে ক'ত মিঠাই আনিছে, পল্লৱীয়ে খুলি চাই আছে। আৰু এয়া খানাটো লাগি আছে, এয়া মাংস বনি আছে। গতিকে হ'বই আৰু, খানা ৰেডি হৈছে আৰু অলপ পিছতে খাবলৈ হ'ব। আমাৰ খানা ৰেডি হৈ গ'ল আৰু সকলোকে এনেকৈ বাঢ়ি দিলোঁ। পল্লৱীয়ে মই অৱশ্যে পিছত খাওঁ, এয়া ভাইটি আৰু এয়া সকলোখিনিকে, মা দেউতা সকলোকে এনেকৈ বাঢ়ি দিলোঁ। সকলোৱে ধুনীয়াকৈ কথা পাতি খাই আছে। আৰু এয়া চাওক, সকলোখিনি এনেকৈ ধুনীয়াকৈ খাই আছে। ভাল লাগিল বাৰু, দেউতা মা সকলোখিনি আজি অহাৰ কাৰণে। সকলো একেলগে এসাঁজ মিলি খালে সঁচাই বহুত ভাল লাগে। আজিৰ দিনটো বহুত ধুনীয়াকৈ গ'ল, সেইটো কাৰণে মাহঁত অহাৰ কাৰণে। আৰু এয়া মাহঁতৰ খাই হ'ল, এতিয়া পল্লৱী আৰু মই খাই আছোঁ। ওচৰতে মানুহজন বহি আছে, আমি লেকচাৰ দি পূৰা খাই আছোঁ। আৰু আমাৰ ভাত খাই হোৱাৰ পিছতে অৱশ্যে মাহঁত গ'লগৈ। বহুত বেয়া লাগিল আৰু পল্লৱীহঁত গুচি যোৱাৰ কাৰণে। আৰু এয়া হৈছে পিছদিনা সোমবাৰ। মই এভাগ মন্দিৰলৈ যাম বুলি বহুত দিন আগতে ভাবি থৈছিলোঁ, যোৱা হোৱা নাছিলে। যিহেতু ল'ৰাৰো স্কুল বন্ধ, সেইকাৰণে আজি ৰাতিপুৱা সময়তে এনেকৈ তিনিওজন ওলাই আহিলোঁ। ক'ৰ মন্দিৰ যাম আপোনালোককো অকণমান দেখুৱাম বাৰু। আৰু এয়া আমি আহি পালোহি। আচলতে মন্দিৰ নহয়, থান হয়, এখন আই থান হয়। এইখন আছে ত্ৰিবেণীৰ ওচৰত, ভগৱতী আই থান। তাতেই মই চাকি জ্বলাম বুলি আগ কৰি থোৱা আছিলে। গতিকে আজি আহিলোঁ, ধুনীয়াকৈ তাত চাকি তাকি জ্বলালোঁ। আৰু হাজবেণ্ড আৰু ল'ৰাই তাত কেইটামান পাৰ আছে, পাৰকেইটাক এনেকৈ চানা কিনি দি, পেকেট চানা পাৰখিনি খুৱাই আছে। অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এইভাগ চাওক, মন্দিৰ সেৱা ল'ব, বহুত মহত্বপূৰ্ণ মন্দিৰ। আৰু তাৰ পৰা আমি ওলাই আহিলোঁ। ওলাই আহি হাজবেণ্ডৰো এফালে কাম আছিলে টাউনৰ ফালে, আৰু আমি ধুনীয়া জেগা এটাত গ'লোঁ, ল'ৰাই মই দেখুৱাই আছোঁ, চাই। আৰু এয়া চাওক, আমি ক'ত আহিলোঁ। আচলতে ল'ৰাই সৰুতে পঢ়া স্কুলখন,
ল'ৰাৰ স্কুলৰ প্ৰথম ষ্টাৰ্টিং য'ত হৈছিল সেইখন স্কুললৈ আমি আহি আছোঁ। তাৰ বোলে চাবলৈ যাবলৈ বহুত মন গৈ আছিল আৰু সেয়েহে আজি চান্স পাই সোমালোঁ স্কুলখন। সিও চালে ময়ো চালোঁ। আচলতে ইয়াত বহুত পুৰণা স্মৃতি জড়িত হৈ আছে। স্কুলখন চাওকচোন, বহুত ধুনীয়া পৰিৱেশ। আৰু এয়া মই দেখুৱাই আছোঁ, এইফালে তোমালোকৰ ক্লাছ আছিল নেকি, এইটো এনেকৈ কিবা কিবি মই দেখুৱাই তাক সুধি আছোঁ, চাই আছোঁ। মোৰো বহুত আচলতে ভাল লাগিছিল। বহুত বছৰৰ মূৰত গ'লোঁ স্কুলখন, তাৰো বহুত ভাল লাগিল। আৰু স্কুলৰ পৰিৱেশটো তাৰ বহুত ধুনীয়া, মানে সঁচা গৈ মানে বহুত বেছিয়ে ভাল লাগিলে। সিও বহুত দিনৰ পৰা আশা কৰি থকা আজি মনৰ আশা এটা পূৰণ হ'ল আৰু মোৰো ভাল লাগিল বাৰু। গতিকে সকলোখিনি এনেকৈ ভিডিঅ' কৰি আনিছোঁ আৰু স্কুলৰ পৰিৱেশটো আপোনালোককো অকণমান দেখুৱাইছোঁ। বহুত বেছিয়ে ধুনীয়া তেওঁলোকৰ স্কুলৰ পৰিৱেশটো। আৰু এয়া চাই মেলি আমি এয়া ওলাই আহিছোঁ। আচলতে বহুত ভাল লাগিল। আজি বহুত দিনৰ পৰা সি কৈ আছিলে। তাৰপিছত গ'লোঁ আমি কাষতে থকা দোকানখনলৈ, সেইখনো এৰা নাই অৱশ্যে। আৰু আমি ওলাই আহিলোঁ স্কুলৰ পৰা সকলোখিনি চাই মেলি। সিহঁতৰ আচলতে পৰিৱেশটো বহুত ধুনীয়া। আৰু কাষতে কলপাৰ্কখনো আছে, ওচৰতে গণেশ ঘাট, গণেশ মন্দিৰ সকলোখিনি আছে। এইখিনিয়ে আজিৰ ভিডিঅ' ইমানেই আছিল। গতিকে আজিলৈ আহিছোঁ।